গ্ৰহণ কৰা হ'ব প্ৰথম 2 মাহ পৰ্যন্ত প্ৰথম 30 দিনত গ্ৰহণযোগ্য হ'ব 10খন নথি বাকি 5খন নথি গ্ৰহণযোগ্যতা সন্দৰ্ভত 23 অক্টোবৰত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'ব শুনানি উল্লেখযোগ্য যে এনআৰসি মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই শপতনামাৰ ভিত্তিত 15খন নথি 5খন নথি কৰ্তনৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আজি অনুষ্ঠিত হোৱা শুনানিত এই ৰায়দান উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠৰ 25 ছেপ্টেম্বৰৰ পৰা যি 10খন নথি উজৰা পত্ৰৰ সৈতে গ্ৰহণযোগ্য হ'ব সেই নথিসমূহ হ'ল ভূমি সংক্ৰান্তীয় নথিপত্ৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ভাৰত চৰকাৰ প্ৰদান কৰা পাছপোৰ্ট জীৱন বীমা নিগমৰ পলিচি চৰকাৰ প্ৰদান কৰা যিকোনো অনুজ্ঞাপত্ৰ চৰকাৰ অধীনস্থ চাকৰিত কৰ্মৰত হোৱাৰ প্ৰমাণপত্ৰ বেংক বা পোষ্ট অফিচৰ একাউণ্ট তথ্য জন্মৰ প্ৰমাণপত্ৰ বোৰ্ড বা বিশ্ববিদ্যালয়ৰ শিক্ষাগত প্ৰমাণপত্ৰ আৰু এই সকলোবোৰ নথিপত্ৰ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বৰ বুলি প্ৰমাণিত হ'ব লাগিব